হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছা আৰু ভালে থাকিবা চ' গাইজ এইটো ভিডিঅ' বিশেষকৈ আজি আমাৰ SSC GDৰ নতুন ভেকেঞ্চিটোৰ ওপৰত হ'ব মানে যিসকলে এতিয়ালৈ এপ্লাই কৰা নাই আৰু যিসকলে এপ্লাই কৰিলে তেওঁলোকৰ বাবে হ'ব আৰু যিসকল নতুন কেণ্ডিডেট বিশেষকৈ তেওঁলোকৰ বাবে হ'ব চ' যিসকল মানে নতুন কেণ্ডিডেটে এপ্লাই কৰিছে মানে তেওঁলোকৰ মনত ডাউট থাকে যে মানে এক্সামটো কেনেধৰণে হ'ব আৰু আমাৰ নেগেটিভ মাৰ্কিং আছেনে নাই এক্সামটো কিমান তাৰিখৰ পৰা হ'ব কেনেকৈ আমি এক্সাম দিম আৰু তাৰ ওপৰত মই কিছু কথা আলোচনা কৰিম আজি আৰু টিপছ এটা দিম আপোনালোকক যে মই কি ধৰণে এক্সামটো দিছিলোঁ চ' তাৰ ওপৰত কিছু কথা আলোচনা কৰিম চ' ভিডিঅ'টো আপোনালোকে চাই যাওক চ' প্ৰথমতে কৈ লওঁ এইটো আমাৰ টেণ্টেটিভ ভেকেঞ্চি যি এতিয়া বৰ্তমান এপ্লাই চলি আছে আৰু আপোনালোকে এপ্লাই কৰিলে নে নাই কমেণ্ট কৰি জনাব আৰু যদি কৰা নাই কৰি দিয়ক মানে টাইম ইমানো আমাৰ হাতত নাই যিহেতু লাষ্ট ডেট আমাৰ যি 31 তাৰিখলৈ এপ্লাই চলিব তাৰ কিছু মানে 5-6 দিন আগতে আমাৰ ছাৰ্ভাৰ পুৰা বিজি হৈ যাব মানে আপোনালোকে এপ্লাই কৰিব নোৱাৰিবই কৰিম বুলি ভাবিলেও মানে নোৱাৰা হৈ যাব ছাৰ্ভাৰ ডাউন হৈ যাব গতিকে যদি আপোনালোকে ফ্ৰী আছে এতিয়া এপ্লাই কৰি দিয়ক আৰু বেছি ৰৈ নাথাকিব এইটো ভেকেঞ্চিটোৰ কাৰণে আৰু এইটো ভেকেঞ্চি আমাৰ এটা টেণ্টেটিভ ভেকেঞ্চি কাৰণ এইটো এবাৰ বহুত পোষ্ট কমকৈ আহিছে প্ৰথমত পোষ্ট কমকৈ আহে বাৰু এপ্লাই কৰা টাইমত যেহেতু এবাৰ 25,000 পোষ্ট আহিছে ফাৰ্ষ্টতে আৰু এইটো যাই কেনে লগভগ আমাৰ 40,000 প্লাছ মানে 50,000ৰ আশে-পাশে হ'বগৈ ভেকেঞ্চিটো আৰু আপোনালোকে চিন্তা নকৰিব বিন্দাছ এপ্লাই কৰি দিয়ক আমাৰ ভেকেঞ্চি এনেও বাঢ়ি যাব আৰু যিহেতু আপোনালোকে যদি চাই পিছৰ ভেকেঞ্চিবোৰৰ তেনেকুৱাই হৈছে মানে প্ৰথমত কমকৈ ভেকেঞ্চি আহে তাৰপিছত বাঢ়ি যায়গৈ চ' আপোনালোকে এপ্লাই কৰি দিয়ক আৰু ভালকৈ কৰিব এপ্লাই কৰাৰ টাইমত মানে কোনো এটা যাতে ভুল নহয় যদি আপোনালোকৰ সাধাৰণ এটা সৰু ভুল হয় সেইটোও মানে আপোনালোকে শুধৰাই ল'বলৈ টাইম পাব 8 পৰা 10 তাৰিখৰ ভিতৰত আপোনালোকক টাইম দিয়া হৈছে যে আপোনালোকে যদি কিবা ভুল কৰিছে শুধৰাই ল'ব পাৰিব আৰু যদি শুধৰাব পাহৰি যায় আপোনালোকে কিন্তু পিছত যায় বহুত ডাঙৰ প্ৰব্লেম হৈ যাব মানে যিটো প্ৰব্লেম এবাৰ মই ফেচ কৰিব পাইছোঁ সৰু এটা ভুলৰ বাবে ময়ো প্ৰব্লেমটো ফেচ কৰিব লগা হৈ গ'ল চ' আপোনালোকে যদি এইটো কষ্টটো নাখাই গৈ তাৰ বাবে মই কৈছোঁ যে আপোনালোকে শুধৰাই লওক কিবা যদি ভুল আছে আৰু এপ্লাই কৰাৰ টাইমত যদি কিবা ভুল হৈছে চ' এইটো যিটো এতিয়া আমাৰ এক্সাম হ'বলৈ গৈ আছে এইটো এক্সামটো আমাৰ চলিব ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত মানে ফেব্ৰুৱাৰীৰ মানে লাষ্ট সপ্তাহৰ পৰা ধৰি লওক আপোনালোকে মানে এপ্ৰিলৰ ভিতৰত সমাপ্ত হৈ যাব এইটো এক্সামটো আৰু তেনেকৈ চলি আছে এইটো SSC GDৰ এক্সামটো মানে ফেব্ৰুৱাৰীতে ষ্টাৰ্টিং হয় আৰু এপ্ৰিলত মানে খতম হৈ যায়গৈ মানে মাৰ্চ মাহটো আপোনালোকে ধৰি লওক আপোনালোকৰ এক্সাম চলিবই যেনেকৈ নহওক চ' তাৰ কাৰণে আপোনালোকে এতিয়া ভালকৈ পঢ়িব লাগিব আৰু আমাৰ এইটো এক্সামটো নেগেটিভ মাৰ্ক কিমান আছে মই আপোনালোকক জনাই দিওঁ নেগেটিভ মাৰ্ক আছে আমাৰ 0.25 যিহেতু আমাৰ এটা কুৱেশ্যনত 2 মাৰ্ককৈ দিয়া আছে মানে টোটেল 80টা কুৱেশ্যন আহিব 80টাত মানে 160 মাৰ্ক চবতে 20টা কুৱেশ্যন আহিব আৰু এই 20টা কুৱেশ্যনৰ ভিতৰত মানে আপোনালোকৰ যদি নেগেটিভ মাৰ্কটো মই কওঁ মানে 4টা কুৱেশ্যন ভুল হ'লেহে আপোনাৰ 1 মাৰ্ক কাটা যাব মানে 8টা কুৱেশ্যন ভুল হ'লে আপোনাৰ 2 মাৰ্ক কাটা যাব চ' আপোনালোকে নেগেটিভ মাৰ্কক লৈ একেবাৰে ভয় নকৰিব মই কৈ দিওঁ মই যোনটো টিপছ ইউজ কৰিছিলোঁ আপোনালোকে এইটো ইউজ কৰিব পাৰে মই এতিয়া আপোনালোকক ক'ম কোনটো টিপছ ইউজ কৰিছিলোঁ যোনকেইটা আপোনালোকে জানে সেইকেইটা কৰি যাব আৰু যোনকেইটা নাজানে সেইকেইটা আপোনালোকে কৰিব নালাগে যোনকেইটা প্ৰথমত জানে সেইকেইটা আপোনালোকে কৰিব আৰু যোনকেইটা যদি আপোনালোকে নাজানে কেনেবাকৈ থাকি গৈছে থাকি যোৱা কেইটাত আপোনালোকে লটাৰী মাৰি দিব ঠিক আছে লটাৰী মাৰাত কোনো কিবা নাই আপোনালোকক ছাপ'জটো মই বুজাই দিওঁ যদি তোমালোকে যদি লটাৰীটো মাৰা ঠিক আছে তোমালোকৰ যদি 4টা কুৱেশ্যন যদি তোমালোকে নাজানা 4টাত যদি তুমি লটাৰী মাৰি দিয়া 4টাত যদি তোমাৰ 4টাই ভুল হয় মাত্ৰ মাৰ্ক কাটা যাব কিমান 1 মাৰ্ক কাটা যাব আৰু 4টাৰ ভিতৰত যদি তোমাৰ 2টা কুৱেশ্যন যদি শুদ্ধ হৈ যায় 2টা কুৱেশ্যনত তোমাৰ কিমান আহিলে মাৰ্ক 4 মাৰ্ক আহি গ'ল আৰু 4 মাৰ্কত যদি তোমাৰ আৰু 2টা কুৱেশ্যনৰ মাৰ্কটো কাটা যায় তেতিয়া মাৰ্ক কাটা যাব তোমাৰ আধা মাৰ্ক মানে তোমালোকে ধৰি লোৱা যদি 4টা কুৱেশ্যন ভুল হৈ যায় 4টা কুৱেশ্যনত মাৰ্ক কাটা খাব তোমাৰ 1 মাৰ্ক আৰু যদি 4টাৰ ভিতৰত যদি 2টা বা 3টাই শুদ্ধ হৈ যায় তোমাৰ 6 মাৰ্ক অট'মেটিক আহিছে তোমালোকে এইটো ভুল নকৰিবা যে লটাৰী নামাৰকৈ নাথাকিবা যোনকেইটা জানা কৰি দিয়া বাকি যোনকেইটা নহয় লটাৰী মাৰি দিয়া লটাৰী মাৰাত কোনো মানে এইটো ইমান কিবা ভয় খাব লগা কথা নহয় মানে নেগেটিভ মাৰ্কিং বহুতেই কম SSC GDত চ' তোমালোকে ভয় নকৰিবা যোনকেইটা জানা কৰি দিয়া নাজানাকেইটা লটাৰী মাৰি দিয়া ঠিক আছে আৰু যদি লটাৰীত হৈ যায় তোমালোকৰ বহুত এটা ভাল কপাল ক'ব লাগিব তোমালোকৰ যদি লটাৰীতে যদি নাম্বাৰ যদি 10-15 মাৰ্ক আহি যায় আৰু কি লাগে আৰু নেগেটিভ মাৰ্কত ইমান মাৰ্ক কাটা নাযায় যোনকেইটা জানা কৰা আৰু বিশেষকৈ নাম্বাৰ উঠাবৰ কাৰণে মই বেষ্ট মানে 2টা সাবজেক্ট বাছিলো নিজকে মানে গ্ৰামাৰটো আৰু আমাৰ আছে ৰিজনিঙত আপোনালোকৰ যদি ফৰ্মুলাটো যদি আপোনালোকে সব মনত ৰাখিব পাৰে ন ৰিজনিঙত একদম 40ৰ ভিতৰত আপোনালোকে 40টো আনিব পাৰিবই আৰু গ্ৰামাৰটো আপোনালোকেতো জানেই সকলো স্কুলতে পঢ়ি অহা গ্ৰামাৰ চ' সেয়াই আৰু
বাকী এই দুটা ছাবজেক্টত আপোনালোকে যদি 80 মাৰ্ক উঠাই ল'ব পাৰে, বাকীকেইটা লটাৰী মাৰি যদি আপোনালোকৰ মানে আৰু 10-15 যদি প্লাছ হৈ যায়, তো 90-95 যদি আপোনালোকৰ মাৰ্ক আহি যায়, আৰু যদি নৰ্মেলাইজেশ্যনত যদি আৰু বাই চান্স 8 বা 10 পাই যায়, তেন্তেতো আপোনালোকৰ 100+ হৈ গ'ল। চ' এইটোৱেই এটা উপায়, মানে তোমালোকক সৰুকৈ দিলোঁ মই যে কি ধৰণে আমি এক্সামটো দিব লাগিব। চ' ভয় নাখাবা, এক্সামটো বহিয়ে ভালকৈ দিবা, আৰু লগতে ময়ো দিম। এপ্লাই কৰা নাই, মই কৰিম, বহুত সোনকালে কৰিম, মই ইমান দেৰি নকৰোঁ। আৰু পঢ়াৰ ক্ষেত্ৰত মই কওঁ, মই যিহেতু 3বাৰকৈ SSC GD এক্সাম দিছোঁ, মই গম পাওঁ মানে কেনেধৰণে পঢ়িব লাগিব, ক'ৰ পৰা পঢ়িব লাগিব। বিশেষকৈ আজিকালিতো ইউটিউবৰ পৰাই বহুতে পঢ়িব পাৰে। চ' তাৰ বাবে ময়ো ইউটিউবৰ পৰাই পঢ়িছিলোঁ যোৱা বছৰ, আৰু এবছৰো মই ট্ৰাই কৰিম ইউটিউবৰ পৰা অলপ ৰিভিজন কৰিবলৈ। যিহেতু যোৱা বছৰ মই যিবিলাক মানে ৰিজনিং আৰু গ্ৰামাৰবোৰ কৰিছোঁ, সেইবিলাকতো বহুতেই মানে মনত থকা নিচিনা হৈ গ'ল, খালি মানে অলপ পাহৰিছোঁ যদিও ৰিভিজন কৰিলে আহি যাব। চ' তোমালোকেও তেনেকৈ কৰিবা, ভালকৈ পঢ়িবা। ভালকৈ পঢ়িলে ইমানো হাৰ্ড নহয় এইটো SSC এক্সামটো, ঠিক আছে, মানে বহুত ইজিয়ে ক'ব লাগিব। বহুতে কয় বহুত হাৰ্ড বুলি, ইমানো হাৰ্ড নহয়। SSC এক্সামটো বহুত ইজিয়ে হয়, মেট্ৰিক লেভেলৰ যিহেতু এক্সাম হয়, চ' ইমান হাৰ্ড নহয়। তোমালোকে যদি অলপ কষ্ট কৰা পাৰি যাবা। আৰু আমাৰ এক্সামটো হ'বলৈ গৈ আছে ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰতে। চ' ভালকৈ পঢ়া, আৰু লগ পাম কিছু নতুন আপডেটৰ সৈতে।